তো হেই গাইজ মই আছোঁ এতিয়া নগাঁৱত আৰু মই যাম এতিয়া হোজাই কাৰণ হোজাইত এখন মেলা আছে আৰু সেই মেলাখন চিম্পল মেলা নহয় কিতাপৰ মেলা বা তেনেকুৱা চকৰি তকৰি তাত পোৱা নাযায় এখন অকণ নিবনুৱাসকলৰ কাৰণে তো কিনো মেলা যদি জানিব ইচ্ছা হৈছে দেন ভিডিঅ'টো চাই থাকিবা আৰু হোজাইৰ পৰা মই যাম লংকা মোৰ চাৰ্কুল অফিচত অলপমান কাম আছে তো কি কাম আৰু সেই কামখিনিও কথা জানিবা বিকজ তাৰ পৰাও তোমালোকৰ প্ৰফিট হ'ব চ' লেটছ গ' মই এতিয়া হোজাই যাওঁ আৰু তোমালোকে আমাৰ লগত যাব চ' এইটো মই আৰু এয়া হ'ল পাৰ্কিং সেইখন গ্লেমাৰ মোৰ বাইকখন এয়া মেলা পালোঁ ইমান মানুহ চোৱা আপোনালোকৰ কন্টেক্ট এটা এষ্টাব্লিছ কৰিছোঁ চ' ইয়াতে যিবোৰ এমপ্লয়াৰ্ছ আহিছে আপোনালোকে অলৰেডি দেখিছে আমাৰ ইয়াতে ষ্টলত অলৰেডি নামবিলাক মেনশ্যন কৰা আছে চ' তেওঁলোকে আপোনালোকৰ বায়'ডাটাখিনি চাব আৰু সেই হিচাপত আপোনালোক ক'ত ইলিজিবল হ'ব সেই হিচাপত আপোনাৰ তো এখন বায়'ডাটা আমি দিম ইয়াত এইফালে মানুহে মানুহ আমি বায়'ডাটা দি দিলোঁ এইফালে লৈ আছে বায়'ডাটা যাৰ যি ইচ্ছা জবত এপ্লাই কৰিবলৈ জাষ্ট বায়'ডাটাখন দি দিলে এয়া আমি দিলোঁ আৰু এনেকুৱা জবৰ মেলাত মই আজি ফাৰ্ষ্ট টাইম আহিছোঁ চ' কেনেকুৱানো হয় তাকে চাবলৈ আহিলোঁ বাকী লগৰকেইটাই বায়'ডাটা দিলে ময়ো এখন দি দিলোঁ আৰু গাইজ আজি আছিলে মানে জব মেলা আমি এতিয়া পাৰ্কিং আমি বায়'ডাটা মানে দেখিছেই যেনেকৈ ভিডিঅ'ত আছে তেনেকৈ আপুনি যোনটো চাকৰি ইচ্ছা তাত বায়'ডাটাখন জাষ্ট দি দিলেই হ'ল আৰু এইখন আছে জব মেলা এয়া হোজাইত আছে তাকে চাবলৈ আহিলোঁ আমি এতিয়া বায়'ডাটা দিলোঁ আৰু এতিয়া ঘৰলৈ যাওঁ মানে লংকালৈ যাওঁ তো জব নাজানো কিন্তু মানুহৰ অভাৱ নাই ইয়াত এইফালেও মানুহ এইফালেও